গাইজ কেনেকৈ আছে ৱেলকাম বেক টু মাই নিউ ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ এটা চাইকেল ৰাইডত দূৰ বাইপাছ ব্লগ আপোনালোকক লৈ যাওঁ। সেইটো কাৰণে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক যাওঁ ওলাই আছোঁ এতিয়া। ফাইনেলি আমি ইয়াত পাই গ'লোঁ গাৰ্গৰ মটৰ। একদম মানে থকাই গৈছোঁ ইয়াত আহি, মানে চাইকেল চলাই আহিলোঁ মই অকলে। সেইটো কাৰণে এইটো চাওক না গাড়ী চাইকেলত ৰাইড কৰিব লাগে হয় নাই কেতিয়াবা, সেইটো কাৰণে মই বাইক লৈ বাইক নাই ক মই চলালোঁ হয় নাই যে অকলে চলালোঁ মই এইটো চাইকেল। তো সেইটো কাৰণে ফাইনেলি বাইক লৈ সেইটো কাৰণে দেখা বুলিছিলোঁ মই ঘৰত। বলক যাওঁ দেখাওঁ আপোনালোকক, ঠিক আছে। এবাৰ মোক এটা কথা কৈ দিওঁ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ বলক যদি ষ্টাৰ্ট কৰোঁ। আগলৈ আৰু যাব আছে, বলক ক'ত যাম আগলৈ? বাইপাছ ওলাং বলক দেখাম আপোনালোকক। বহুত চলাই ল'লোঁ এতিয়া বহোঁ অলপ। ফাইনেলি বহিলোঁ বহুত দিন পাছত। বলক চাওঁ এইটো চাওক চবেই ষ্টেণ্ড, এই আগৰ ল'ৰাটোক চাওক পূৰা ষ্টেণ্ড কৰি আছে। তো গাইজ আমি নকৰোঁ, একদম ৰাস্তাৰ মাজে ধেমালি নকৰোঁ। বলক যাওঁ চিধা চিধি। কোনপিনে যায় আমি নাজানো, এইপিনে যাওঁ ন এইপিনে যাওঁ। ব'ল এইপিনে গৈ চাই আহোঁ ন, এইপিনে গৈ চাই আহোঁ বলক। যদি নহয় আকৌ আহিব ৰিটাৰ্ণ যাব লাগিব। বলক চাই বাইপাছ ওলাই নাই, ওলাম নেকি? পাম পোৱালিটো ভালে আছে পুৰা পথাৰ এইপিনে। এইটোৱে হয় এইটোৱে বুলি কৈছে কিন্তু নাজানো হয় ন। হয় এতিয়া বাইপাছ আমি মানে বোলো বাইপাছটো চবে উলি উলি কৰে ন, কৰে মানে বাইপাছতে কৰে। চাওক ফাইনেলি আমি বাইপাছ পাই গ'লোঁ। আপোনালোকক বাইপাছ দেখাম চাওক। চাইছে এইটো বাইপাছ আমাৰ। এইটো দাদা আমাৰ বাইপাছৰ ৰাস্তা ক'ত যাম? ভুলত আহি গ'লে সেইপিনে যাব লাগে। ভুলত আহি গ'লে আমাক সেইপিনে যাব লাগিছিলে। মই কৈছিলোঁ ন এইপিনে এইটো ৰাস্তা কোন জানি ক'লে নাজানো আৰু এইপিনে এইপিনে আহ বুলি কৈছে। আমি চাইকেল লৈ ইমান ভৰি চৰি বিষাই গৈছে একদম, মানে কি ক'ম। সেই চাওক আকৌ ৰিটাৰ্ণ আমাক যাব লাগিব। বহিম অঁ বলক গাইজ বহি লওঁ বলক যাওঁ এতিয়া। মানে ব্লগ বনাই আৰু মানে ভিডিঅ' বনাই যিকোনো। তো মানে ইয়াত এইটো আপোনালোকক বাইপাছ এটা দেখালোঁ, ইয়াত আহি যাব। এইটো বাইপাছত বনাব ভাল আহিব মানে। আমি সেইটো বাইপাছত যাম, কিন্তু সেইটো বাইপাছত আপোনালোকে নাহিব, ইয়াতে আহিব। বলক সেইটো দেখাই দিব, তেতিয়াও দেখাই দিওঁ আপোনালোকক। বলক এইটো চাওক, এইটোৱে ৰ'ড আছিলে, এইটো ৰ'ড আছিলে। আমি আহিলোঁ এইপিনে চাওক, এতিয়া যাব লাগে এইপিনে। চাওক ষ্টাৰ্ট কৰি আছে এই চাওক। বলক যাওঁ ৰেডি চেডি গো। এনেও বাইপাছ নাপাম, সেইটো কোনপিনে সোমাই দিলে মই নিজে নাজানো। বাইপাছটো গৈছোঁ কিন্তু মই ভালকৈ প্ৰথম এবাৰেই গৈছোঁ মই আৰু যোৱাই নাই। সেইটো কাৰণে চিনি নাপাওঁ ভালকৈ। সেইটো গাড়ীত গৈছোঁ মই, সেইটো কাৰণে চিনি নাপাওঁ। আৰু মই ভালকৈ মোবাইল চাইছোঁ মানে চাইকেল চলাই চলাই ভাগি গ'লোঁ। বহি লৈছোঁ এতিয়া কি চলাই আছে ইয়াক চিনি পায়ে। আপোনালোকে এটা ব্লগ এতিয়া দিছে মানে ব্লগটোত তাত ইও আছে মানে Hello dosto, welcome back to my YouTube channel. এইটো জানে ইয়াক মই দেখাইছিলে ৰাষ্ট্ৰীয় ফুল পদুম ফুল। মানে পুৰা হাই ফাই বিল্ডিং চব বিল্ডিঙে চাই গৈছোঁ মানে। এইটো এইপিনে আছোঁ মানে এইটো চাওক চাইছে এনেকুৱা মানে আহিব। আগতো আপোনালোকক দেখালে কৈছিলে চাওক। আমি আহিলোঁ ইয়াত বোলে ৰাস্তাই চিনি নাপাই কোনো। আমি এনেই বাইপাছ ফুৰি আছোঁ ইয়াত আহি। আপোনাৰ যদি আকৌ সুধিব বুলি কৈছে সেইকাৰণে ভাবিব লাগে নেকি? চাই লওঁ আৰু অলপ দূৰ গৈ চাই লওঁ আপোনালোক আৰু ঘূৰিম নেকি ভাবিব লাগিব। ঘূৰিম নেকি আকৌ? এই চাওক না ঘূৰিব লাগিব আৰু অলপ আগত গৈ বাইপাছ যাবৰ কাৰণে ওলাইছিলোঁ। আমি পাই গ'লোঁ চাপৰি পাইছোঁ। আমি বাইপাছ যাব লাগিছিল, চাপৰি পাই গ'লোঁ। কি কম মানে কোনো ৰাস্তাই চিনি নাপায়। আহি গ'লোঁ আৰু আমি চাপৰি পাই গ'লোঁ। অঁ এইটো জেগা চিনি পাওঁ আৰু সেইকাৰণে গৈ আছোঁ। চাওঁ কি পায় আৰু লাভ গৈ সেইপিনে পূৰা চিনি নাপাওঁ মানে ইমান বৰগুৰি ওলাই যাব। ৰাইড কৰিছোঁ চাইকেল পাই যাব। আমি মানে গাঁও পিনে সোমাই গ'লোঁ আৰু এইপিনে গৈ হেৰি পাম মাকুম পাই যাম। এইপিনে গ'লে নাজানো কিন্তু মই বৰগুৰি ওলাম। অঁ বৰগুৰি পাগল চিধা জানো ক'ত যাম ধুন্দা
ইয়াৰ নাম কি জানে? ধুন্দা। আপোনালোক চাওক মানে ৰাস্তাটো কি ক'ব, ইমান মজা ৰাস্তাটো। ইয়াত বাইক স্কুটি আহিলে কিমান মজা লাগিব। নাই 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 পৰা নাই নেকি? কৰিলে হৈছে নাহিব লাগিব পাৰে। চেন পৰি গ'ল নেকি? নহয় অলপ লাগি গৈছে, চাব লাগিব। চাওক একদম মেইন ৰোড চাওক না আপোনাৰ। হৈ গ'ল গাইছ, বলক বহি যাওঁ। আমি বাইপাছ পাই গ'লো ন। সঁচাকৈ এইটো আছিলে কিন্তু ৰাস্তা এইটোৱে হয়। তাৰপাছত আমি বাইপাছ পাই গ'লোঁ। মনটো শান্তি পাইছে এতিয়া। কিমান দূৰ আমি গৈ আহিলোঁ, চাইকেল লৈ আহিলোঁ, কিমান দূৰৰ পৰা এতিয়া পাইছোঁ মাত্ৰ আমি। পককৈ দেখি পালোঁ বাইপাছ, কি মজা লাগিলে মানে। ইমান দেৰি কষ্ট কৰিলোঁ যে সেইটো ফল পালোঁ আমি। কিমান দূৰ আহিলোঁ যে সেইটো কাৰণে। আমি ভাবিছিলোঁ নাপামেই বুলি, হয় নাই? ভাবিছিলোঁ নাপামেই বুলি, পাই গ'লোঁ ফাইনেলি। ক'ত যাম এইপিনে গৈ চাওঁ বলক। চাওক চিনি পাই বোলে সি, বলক গৈ। আকৌ এনেকুৱা নকৰিবি, চিনিও নাপাওঁ না। এই কি ক'ম মজা। ইয়াত যদি বাইক উঠিলে ষ্টেণ্ড মানে এইবোৰতে মাৰে ন, বাইপাছত ষ্টেণ্ড কৰে। বলক আৰু আগত গৈ আহোঁ। এতিয়া আমি মেইন বাইপাছত ৰখি আছোঁ। আৰু চাইছে আপোনালোকে মানে আমাৰ চেইনটো অলপ পৰি গৈছে আকৌ, সেইটো কাৰণে। চাওক পূৰা বিল্ডিং বনি আছে, হ'ল নাই? তো আৰু ক'ত যাবি, কিমান দূৰ যাম বুলি ভাবিছোঁ, চাওঁ বলক গৈ আহোঁ। আৰু আছে চাইছে জুম কৰি মানে দূৰত বাইক আমি এতিয়া চাওক মোৰ পিছপিনে আহি পৰি আছে ফটো তুলিবৰ কাৰণে। মোৰ ফ্ৰেণ্ড বোলে চাওক কিমান দূৰ 3 বিঘা পৰা আহিছে এদিন। চাইকেল আহি গৈছে বাবা, মই চাইকেল মোৰ ফ্ৰেণ্ড এটাই কি কৰিলে জানে? ফটো ফুটিয়াই দিলে। মোৰ ফ্ৰেণ্ড বহুত গাইজ বঢ়িয়া বঢ়িয়া চাইছে উলিয়াই মাৰিব লাগে। আকৌ এবাৰ তোমালোকে যোৱা আকৌ মোৰ লগত ফটো তুলিবৰ কাৰণে এনেকুৱা পাগল খেলা হৈ আছা। ভাবিলো সিহঁতৰ লগত ফটো তুলি ল'ম বুলি, হয় নাই? তই ফটো তুলিবা? এইবোৰ আপোনালোকে চাইছে ইমান অভদ্ৰ ল'ৰা হয়। ফাইনেলি আমি ৰাস্তাৰ মাজত ৰখি আছোঁ। বুকডাউন মাৰিবি নেকি? মাৰি দে ৰাস্তাত। হা চব ৰাস্তাৰ মাজত আছোঁ আমি। বলক যাওঁ এতিয়া। এটি মোৰ ফ্ৰেণ্ড বোলে মোৰ চাওক এতিয়ালৈকে ঘৰতে যোৱা নাই। মই এতিয়া ঘৰত গৈ আছোঁ। চাওক এটি ওলাই ল'লোঁ এতিয়া, মানে ঘৰ গৈ আছোঁ। অলপ যাওঁ আমি গৈ আছোঁ এতিয়ালৈকে ঘৰতে পোৱাই নাই মানে। পিছপিনে চাওক ইয়ে চলাই আছে, ই চাইকেল চলাই আছে। অহা টাইমতে ইয়ে চলালে, এতিয়া যোৱা টাইমতে সিয়ে চলাই আছে। মই চলোৱাই, মই মানে অহা টাইমত অকলে চিংগুল আহিলোঁ, কিন্তু ই চলাই আছোঁ অথনিৰপৰা। ই মানে ভাগৰা নাই আৰু ব'ল এনাৰ্জি আছে গান। যাওঁ এতিয়া ঘৰলৈ। হেভি ড্ৰাইভাৰ চাইছে? আমিও চাইকেলত আছোঁ, কিন্তু এনেকুৱা নহয়। ৰাইড কৰি আহিলি? ক'ৰ পৰা ৰাইড কৰি? ৰাইড দুইজন ৰাইড। টাউন পালোঁ, তিনিচুকীয়া টাউন। এতিয়া চাৰিআলি পাই গ'লোঁ। চাৰিআলি খানা চাৰিআলি পাই গ'লোঁ। ৰংঘৰ, তিনিচুকীয়া ৰংঘৰ চিনেমা লাগে মানে ইয়াতে। এতিয়া আমি তিনিকুণীয়া পামে। তিনিকুণীয়া পাই গ'লোঁ। টাউনত ৰখি আছিলোঁ। তিনিকুণীয়া এটা কথা এটা বস্তু দেখাইছোঁ। তেখেতকতো চবেই চিনি পায়, সুভাষ চন্দ্ৰ বসু। চাওক তুম মুঝে খুন দো मैं तुम्हें आज़ादी दूंगा, এই ডাইলগটো বহুত তেখেতৰ মানে হেৰি কৈছিলে স্বাধীনৰ টাইমত ন, দেশ স্বাধীন হোৱাৰ টাইমত। এতিয়া অভাৰব্ৰিজ পাই গ'লোঁ আমি। পাৰিবি উঠাব?
চাওক এই অথনিৰ পৰা চলাই আছে মানে ই চলাই গ'ল আহিলেও চলাই বহাই এজনক বহাই আনিছে তাক বহিছিলে আগত এতিয়া মোক বহাইছে উঠাই দিলে ফাইনেলি চাওক এতিয়া চলাই আছো চাইকেল এতিয়া নামো চাওক তলত ফাইনেলি ঘৰৰ ওচৰত পাই গ'ল মানে এইটো ইয়াক এইটো অভাৰ ব্ৰিজ চাওক কিমান স্পীডত গৈ আছোঁ এই চাওক আমি আহি পাইলোঁ দিয়াৰাম কলনি এইটো চব বাট আছে এই নহয় পেচা নালাগে আহি ঠাণ্ডা জেগাত আহি আমি ৰখিলোঁ এতিয়া এতিয়ালৈকে পোৱাই নাই আমি পাই গ'লোঁ চাওক ক'ত ক'ত সেইটো আহি গ'ল আহি পাই গ'ল সেইটো আপোনালোকে নিজে ভাবক এই ল'ৰাটো ইয়াৰ পৰা ক'ত বাইপাছ পাৰ হয় ভাবক বেলেগ ৰাস্তাটো সোমাই গৈছিলোঁ আমি চিনি নাপাওঁ বুলি হয় নাই আকৌ বাইপাছো গ'লোঁ ইয়ে চলাই গৈছে এজনক এই বেলেগ এটা ল'ৰাক গৈছিলে লগৰ এটা তাৰপিছত মই বহি আহিলোঁ মই মানে ছিংগল চাইকেল লৈ গৈছিলোঁ তাৰপিছত বহি আহি অহা টাইমত মই ইয়াৰ লগত বহি আহিলোঁ ভাবক ই একদম মানে জঁচিয়াই গৈছিলে চাইকেল চলাই ইয়াক ৰাইডত পঠিয়াই দিব লাগিব আমি তাৰ পৰা আহি গ'লোঁ এতিয়া গৈ আছোঁ ঘৰত ঘৰত যাম বুলি ভাবিছোঁ গৈ লওক এইপিনে গৈ আছে চব সেইটো চব এতিয়া আমি এইপিনে আহিলোঁ এতিয়া ঘৰত যাম মানে আপোনালোকৰ কাজিয়া হৈ আছে চব ইয়াতে এই দুজন এই তিনিজনক দিব বুলি কৈছে দেই দিবি নেকি আমি পাই গ'লোঁ মানে লগৰ এটা ঘৰত পালোঁ তাত মানে সোমাম এতিয়া পানী চানী খাম তাৰপিছত আকৌ ঘৰৰ কাৰণে ঘৰত যাম মানে আমি ঘৰত পাই গ'লোঁ এতিয়া এইটো তো গাইজ ফাইনেলি আমি ঘৰত আহি পাই গ'লোঁ আৰু এটা কথা ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ ক'ব ইমান দূৰ ৰাইড কৰি আহিলোঁ আমি জানে আপোনালোকে ক'ত গৈছিলোঁ বাইপাছ সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত ক'ব ধন্যবাদ ভিডিঅ'টো চাবৰ কাৰণে